ৰক্ষাবন্ধন উপলক্ষে আমি বাবাৰ চেণ্টাৰত গৈ ৰাখি পিন্ধিলোঁ। সেই ভিডিঅ'টো দেখুৱাবলৈ নহ'ল, ফটো আছে বাৰু, আপোনালোকক মই শ্বেয়াৰ কৰি দিম। আৰু মোৰ লগত আছে ৰূপালী মাতা। আজি দিনটোৰ বিষয়ে কি ক'ব ৰক্ষাবন্ধন উপলক্ষে? আজিৰ দিনটো বিশেষকৈ সকলোতে মই ৰক্ষাবন্ধনৰ কাৰণে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলো ভাই বন্ধুসকললৈ আজি ৰক্ষাবন্ধনৰ শুভেচ্ছা জনাইছোঁ। আৰু আজি আমি ৰক্ষাবন্ধনৰ এই বিষয়ে চেলিব্ৰেট কৰিম। ধন্যবাদ সকলোলৈকে ৰক্ষাবন্ধনৰ শুভেচ্ছা থাকিলে। থেংক ইউ বাইদেউ। এইটো চচাই গুল্লু 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 নেকানিবা গুল্লু গুল্লু হাঁহি দিয়া হাঁহি দিয়া হাঁহি দিয়া।